চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান খেদি ধৰিলে গৰু কঢ়িয়াই নিয়া বলেৰো পিকআপ ভেন সহ উদ্ধাৰ কৰিলে 3টাকৈ উন্নত জাতৰ গাই গৰু আৰু 4টাকৈ পোৱালি। প্ৰাপ্ত তথ্য মতে আজি পুৱতি নিশা এক গোপন সূত্ৰৰ পমখেদি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখী তীব্ৰ বেগী WB 63B5820 নম্বৰৰ বলেৰো পিকআপ ভেনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে, কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখন তীব্ৰ বেগত গৌৰীপুৰ অভিমুখে যাত্ৰা কৰে। আৰক্ষীও পিছে খেদি যায় আৰু বলেৰো পিকআপ ভেনখনে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ ৰেল ক্ৰছিং ভাঙি পেলায়। পিছত গোলকগঞ্জ আৰক্ষীয়ে পিছে খেদি গৈ ধুবুৰীৰ ভেটা বজাৰত গাড়ীখন ধৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বলেৰো পিকআপ ভেনখনৰ চালক আৰু সহকাৰীয়ে পলাই যাবলৈ সক্ষম হয়। গোলকগঞ্জৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট annnews।